বিমল শিখৰ ধাৰ কৰি খোৱা ল'ৰাটোৱে গাৰ্লফ্ৰেণ্ড লগত থাকিলে দোকানৰ পৰা বিচলাৰী পানী কিনিহে খায়। হেল্ল' গাইজ, তো সকলোৰে খবৰ বাৰু ভালনে? আমাৰ এই চেনেলটোত দি থকা ফান্নি মিমছ ভিডিঅ'বিলাক চাই যদি আপোনালোকে সঁচাকৈয়ে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে যিসকলে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে কৰক, ছাবস্ক্ৰাইবটো ফটাফট কৰি দিয়ক। অকণমানো পলম নকৰি আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো আপোনালোকে এনজয় কৰক। বিয়া সেইজনী ছোৱালীকেই কৰাম যিয়ে ৰাতিপুৱা টোপনিৰ পৰা জগাই কব, দেহা আগতে চাহ নে চুমা কোনটো দিও? তুমি মোৰ ডাইনী, মই তোমাৰ অসুৰ। তোমাৰ দেউতাক সুধি লোৱা হ'বনে নহয় মোৰ শহুৰ। মোৰ এনে অনুভৱ হৈছে মই জন্ম হোৱা নাই, মোক ডাউনলোড কৰা হৈছে। কালি পাবজিটো আনইনষ্টল কৰিলো, আজি নিজকে কিবা এক্স আৰ্মি যেন লাগিছে। ৰেষ্টুৰেণ্টত এডাল চাওমিনকে যে প্ৰেমিক প্ৰেমিকাই দুফালৰ পৰা চুবাই যোৱা দৃশ্যটো একদম দুটা পাতি আহে এডাল কেঁচু টানি থকা যেন দেখি। লিজেণ্ডবোৰৰ এইটো নিনজা টেকনিক। হাই হাই কি তেলন। ৰূপ নাই ধন নাই সেইবাবে আজি মোৰ কোনো নাই। বিয়াৰ পিছত ল'ৰাবোৰকো সেন্দুৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে অ'ত ত'ত গৈ চেনি খাই থাকিব নোৱাৰে। ধুবুৰীবাসী ৰাইজৰ বাবে ভাল খবৰ। মাৰ্ক জুকাৰবাৰ্গৰ লগত মই কথা পাতিম। ধুবুৰীত ফেচবুক বন্ধ হ'ব নিদিও। ধুবুৰী থুকুৰালীয়া বন্ধ হ'ব নিদিয়ে ফেচবুক। আজিৰ দিনটোৰ জ্ঞান। 5 টকীয়া তেৰেমেৰে পেকেটত 23ডাল কুৰকুৰি থাকে। বিশ্বাস নাই হোৱা যদি হিচাপ কৰি চোৱা। গাইজ, আজিৰ এই ভিডিঅ'টো আচলতে ইমানেই আছিল। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰক, আৰু যিসকলে এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই সেইসকলে কৰি লওক, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকক পুনৰ অন্য এটা ফান্নি মিমছ ভিডিঅ'ত লগ পাম। তো আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, ডেছক্ৰিপশ্যনত আমাৰ নতুন ব্লগছ ভিডিঅ'টোৰ লিংকটো দিয়া আছে। মানে একদম মজা ব্লগ, চাহ বাগানৰ মাজে মাজে অন্ন বনাই ঘূৰি একদম পুৰা তামাম মজা ব্লগছ, মানে একদম মজা ব্লগছটো ভিডিঅ'টো চাওক আপোনালোকে, লিংকটো ডেছক্ৰিপশ্যনত আছে। মুকেশ চাব দে সকলোকে ভিডিঅ'টো। টপাংকুল পালে পতি যোৱা গাল, তোমালোকে কিয় মাৰা আমাৰ আগত চাল। ফেয়াৰ লাভলি বৰলিন কাজল লিপষ্টিক আৰু যে কত কি হানে। চুৰিদাৰ মেখেলা চাদৰ নিপিন্ধে ভণ্টিক শ্বৰ্ট জিন্স লাগে। এই ফেচবুকত কি চাবা, এঞ্জেল প্ৰিয়া নাম হলে কি হ'ল।